হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি বেলেগ এটা পৰিৱেশৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। এয়া বাহিৰৰ পৰিৱেশটো বৰ গোমা হৈ আছে। গুৱাহাটীত বতৰ এইকেইদিন খুবেই বেয়া। তো মই ৰাতিপুৱা মোৰ গা ধুই লৈ ৰেডি হৈ গৈছোঁ। তো মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। তো ব'লক মই ভিডিঅ'ৰ মাজেৰে কি দেখাব পাৰোঁ আজি আপোনালোকক দেখাই আছোঁ। তো মৰ্ণিং ব্ৰেকফাষ্টত ৰাতিপুৱা বৰ সোনকালে ল'ৰা স্কুল যাব লাগে, পৰীক্ষা হৈ আছে। প্ৰায়বোৰ এতিয়া স্কুলৰ পৰীক্ষা আৰম্ভ হৈ গৈছে। তো মৰ্ণিং মই বনালোঁ লুচি, তাৰ কাৰণে বিশেষকৈ, আৰু বাদামৰ চাটনি লগত আছে কাবুলী চানা ৰাতি তিয়াই থৈছিলোঁ পনীৰৰ লগত, বনাই বেটাক খাবলৈ দিলোঁ। লৰালৰি যিহেতু হৈছে, তাৰ পৰীক্ষা আছে। তো মৰ্ণিং তাক দেউতাকে লৈ যাব আৰু মই আজি তাক লৈ আহিম। এয়া সি খাবলৈ লৈছে। সি পনীৰ খুব ভাল পায়, কাবুলী চানাও লগতে ভাল পায়। তো তাক খাবলৈ দি পটাপট তাক এতিয়া ৰেডি হ'ব লাগে। তো পৰীক্ষা আছে যিহেতু। তো আজি মই ভিডিঅ'টোত খোৱাৰে মই এটা ইণ্টাৰেষ্টিং এটা বস্তু দেখাম, আৰু আপোনালোকে কোনে কোনে ভাল পায় মোক কমেণ্টত জনাব হা। তো মোৰ বিল্ডিংটোৰ পাছফালে আছে মদাৰ গছজোপা। চাৰিওফালে ধুনীয়াকৈ আপোনাৰ দেখা পাইছে গছজোপাত ফুল ফুলিছে। কিন্তু বিগত আজি 2 মাহমানৰ পৰা গুৱাহাটীৰ পৰিৱেশ খুব বেয়া, খুব পলিউশ্যন হৈছে। সকলোৰে বেমাৰ আজাৰ ইটো সিটো প্ৰায় শুনিবলৈ পাইছোঁ হৈছে। মানুহবিলাকে সাৱধানে থাকিব লগা হৈছে, মাস্ক পিন্ধিব লগা হৈছে। তো এনেকুৱা আৰু। তো ৰাতিপুৱা সময়তো দৌৰা দৌৰিকৈ বেটা এতিয়া ৰেডি হৈছে যাবলৈ, কিন্তু মই তাক চাহ একাপ দিম বুলি কৈ দিয়াই নহ'ল। অকণমানকৈ দিছোঁ আৰু সি এতিয়া খাব পৰা হৈছে যিহেতু। তো লুচি এখনো লাগিছে বোলে, সেইকাৰণে দি দিছোঁ আৰু ধুনীয়াকৈ খুৱাই পঠাইছোঁ। আৰু ৰাতিপুৱাটো আহোঁতে অকণমান দেৰি হয়। তো মোৰ 2টামান বস্তু বজাৰ কৰিবলৈ আছে। আৰু এয়া মই খালোঁ শুকান ৰুটি, কণী ভাজা আৰু আছিলে আলু ভাজা। তো ময়ো ওলালোঁ আৰু এয়া তাক আনিবলৈ বুলি কৈছোঁ। আজি মই বেলেগ এটা পৰিৱেশৰ পৰা আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ। তো একচুৱেলি কি হ'ল, বহুত দিনৰ পৰা মই বস্তু এটা কিনিবলগীয়া হৈ আছিলে, প্লাছ খাবলৈও মন গৈ আছিলে। এয়া দেখা পাইছে ফুল গছ পাতবিলাক একেবাৰে লেতেৰা হৈ গৈছে, ইমানেই ধূলি হৈছে নহয় কি ক'ব আৰু, বতৰে যি কৰিছে। তো এটা প্ৰগ্ৰাম আছিলে, বাচ্ছাৰ গিফ্ট এটা ল'বলগীয়া হৈ আছিলে মোৰ। তো ভাবিলোঁ একেবাৰতে ওলাই আহিছোঁ যেতিয়া লৈ লওঁ, লৈ পিনে যাম। মোৰ আজি ভাল লগা বস্তুটো মই খাম। তো আপোনালোক যিসকলে মোৰ ভিউৱাৰ আছে, মোৰ ভিডিঅ'বোৰ চাই আছে, তেওঁলোকক বহুত 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 থেংক ইউ। আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'ত জইন হৈছে তেওঁলোককো থেংক ইউ জনালোঁ। আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিবোৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তো শ্বেয়াৰ কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে চাবলৈ পায়। তো আপোনালোকে দেখা পাইছে দোকানখনৰ মই একচুৱেলি প্ৰমোশ্যন কৰা নাই। মোৰ চিনাকি এগৰাকীৰ দোকান হয়। মই প্ৰায় ইয়াৰ পৰা লওঁ সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰ। তো বজাৰ শেষ কৰি লোৱাৰ পাছত বেটাক লৈ এয়া মই কি খাইছোঁ দেখিছে নহয়, চিঙৰা খাইছোঁ বুজিছেনে। মোৰ যে চিঙৰা কি প্ৰিয় নহয়। বতৰৰ যিহেতু ডিমাণ্ড, তো ভাবিলোঁ আজি মই চিঙৰা খাই দিওঁ। একচুৱেলি চিঙৰা ভালেমান দিন হ'ল মই খাবলৈ এৰিছোঁ, লাহে লাহে বহুত শকত হৈ গৈছোঁ। তো অলপ খাব লাগে, কিন্তু হ'লেও আৰু নিয়মীয়াকৈ কমকৈ খালে ভাল আৰু হেল্থৰ কাৰণেও, নহয় জানো। তো চিঙৰাৰ লগতে মিঠা চাটনি দিছে, লগতে 1 প্লেট চব্জি। আপোনালোকৰ লগতো বাৰু এনেকুৱা হয়নে, বাহিৰলৈ ওলাই আহিলে কিবা এটা খাওঁ খাওঁ যেন লাগে, নে মোৰে এনেকুৱা হয় জানো, কমেণ্টত জনাব হা। আৰু চিঙৰা খাই কোনে ভাল পায় সেইটো জনাব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। বেটাৰ লগত ওলাই আহি অকণমান আৰু চিঙৰাও খালোঁ আৰু 2টামান বস্তু বজাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। তো লগ পাম নেক্সট এটা ভিডিঅ'ত। তো প্লিজ 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 মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, মৰম দিব। আকৌ লগ পাম আনাডাৰ ভিডিঅ'। তেতিয়ালৈকে ভালে ভালে থাকক, সুস্থ থাকক। বাই বাই।